Bye bye. Bye bye. Yes, welcome to my vlog. আজি এটা ভিডিঅ' বনাবলৈ গৈ আছো। আজি 1 নং গুণামাৰা কলং নদীত গা ধোৱা হ'ব। সো আপোনালোকৰ আগত এটা ভিডিঅ' বনাম। সো ভিডিঅ'টো চাব আপোনালোকে। এতিয়া মই আহিছো গা ধুবৰ কাৰণে আৰু মোৰ লগৰ বন্ধুবিলাক আছে, গাঁৱৰ কণ ল'ৰাবিলাক আছে মোৰ লগত, সিহঁতৰ লগত গা ধুম আৰু তাৰ পৰিৱেশটো দেখাম। কলং নদী কেনেকুৱা হৈ আছে এতিয়া, পানী পৰিষ্কাৰ নেকি। মই আৰু মোৰ বসন্তীখন আহিছো ধুনীয়াকৈ গা ধুম, ধুনীয়া পানী পৰিষ্কাৰ হৈ আছে আৰু ইয়াত তলত দেখা পাইছে কি ধুনীয়াকৈ লগৰ ভাই বন্ধু লগৰ বন্ধুবিলাক গা ধুই আছে। ময়ো সিহঁতৰ লগত একম্পেনী দিম আৰু ধুনীয়াকৈ গা ধুম। আৰু এইফালে আমাৰ পেহীয়ে কাপোৰ ধুই আছে। কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। চাওক, চাৰিওফালটো দেখাই দিছোঁ আপোনালোকক, চাৰিওফালটো দেখাই দিছোঁ, দেখিছেনে? ইয়াতে গা ধুম এতিয়া কাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ ৰেডি হৈছোঁ গা ধুবলৈ। আমাৰ কলং নদী লগৰ ভাইটি কেইটা আৰু ধুনীয়াকৈ গা ধুব এতিয়া চাব সিহঁতে কিমান ধুনীয়াকৈ জাম্প মাৰিব কলঙত আৰু দূৰৰ পৰা আহি জাম্প মাৰিব ধুনীয়াকৈ শূন্যতে একে জাম্প মাৰিব। চাব আপোনালোকে কি সুন্দৰভাৱে জাম্প মাৰিব। চাওক চাওক চাওক, দিয়া 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 দিয়া, মাৰা মাৰা, ঐ বঢ়িয়া 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 বঢ়িয়া। এতিয়া কিহঁতে মাৰিলে, এতিয়া মোৰ পাল, এতিয়া মই মাৰিব লাগিব। চ' আপোনালোকক দেখাই আছো, চাওক, সুন্দৰ সুন্দৰ। এতিয়া মোৰ পাল, এতিয়া মই মাৰিব লাগিব। আমাৰ কলংখনৰ নদীখন দেখাই দিছোঁ, আমাৰ কলং নদীখন দেখাই দিছোঁ আপোনালোকক। এইখন কলং নদী ধুনীয়াকৈ জাম্প মাৰিবৰ কাৰণে ৰেডি হৈ আছে। মই যেতিয়া সিহঁতক 1 2 3 বুলি ক'ম তেতিয়া সিহঁতে জাম্প মাৰিব লগতে। তুমিও যোৱা, তুমিও যোৱা বাবু, বাবু তুমিও যোৱা। এই পাৰিবা, যোৱা, কিয় নোৱাৰা। দিয়া, মই 1 2 3 বুলি কোৱাৰ লগত আহিবা দেই। 1 2 3। ৱাও, কি টেলেণ্ট ৰে। মানুহে কয় যে টেলেণ্ট গাঁৱৰ পৰা সৃষ্টি হয়, সেয়া টেলেণ্ট ইণ্টাৰনেশ্যনেল খেলিব পাৰিব ভালকৈ যদি প্ৰেক্টিচ কৰে। ইফালে পেহীহঁতে গা ধুই আছে, পেহীহঁতে কাপোৰ ধুই আছে একচুৱেলি, ধুনীয়াকৈ কাপোৰ ধুইছে। যোৱাকালি পালনাম শেষ হ'ল, পালনাম শেষ হোৱাৰ পিছত কিছুমান কাম থাকে কাপোৰ ধোৱাই, কাপোৰবিলাক ধুই আছে ধুনীয়াকৈ। আমাৰ এই নদীখন মানুহৰ মানে আমাৰ এই 1 নং গুণামাৰা গাঁৱৰ এই নদীখন বহুত মানে সুবিধা হৈছে নদীখন থকাৰ কাৰণে, পানীৰ উৎস ইয়াতে। দিয়া দিয়া, আকৌ যাম মাৰা তোমালোকে, আকৌ যাম মাৰা এটা। লাও মাৰা এইটো বোলে লাও বুলি কয় বোলে এইটো। বা বঢ়িয়া 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 বঢ়িয়া। Bye bye. বাই বাই। বাই বাই। মোক কণ্টেণ্ট লাগে, এতিয়া কণ্টেণ্ট ক্ৰিয়েট কৰি আছোঁ। মই নাজানো ইউটিউব ভিডিঅ' বনাবৰ কাৰণে, ট্ৰাই কৰি আছোঁ। কণ্টেণ্ট লাগে মোক, গতিকে কেনেকৈ কণ্টেণ্ট বিচাৰি আছোঁ আপোনালোকে চাব। আজি কণ্টেণ্ট বিচাৰি নদীতে পৰি গ'লোহি একদম। এতিয়া সাঁতুৰি আছে দহত। সাঁতুৰি সাঁতুৰি যাওঁ, সাঁতুৰি যাওঁ, মোবাইল লৈ লৈ সাঁতুৰি আহিছোঁ দে। চুইমিং কম্পিটিশ্যন হ'ব এতিয়া। চুইমিং কম্পিটিশ্যনত কোনে কোনে ভাগ ল'ব আপোনালোকক দেখাম। চুইমিং কম্পিটিশ্যন, ঐ এতিয়া চব ইফালে লাইন লাগ, ইয়াতে এইখিনিত লাইন লাগচোন। চুইমিং কম্পিটিশ্যন হ'ব এতিয়া। চবে ইয়াতে মানে এপাৰৰ পৰা মানে সিপাৰ যাব লাগিব, কোনে আগতে পায় মানে প্ৰাইজ এটা দিম মই দেই। এইটো পাৰৰ পৰা সিটো পাৰ আগতে কোনে পায় তাক মই প্ৰাইজ এটা দিম। ইয়াতে লাইন লাগ, গোটেইখিনি লাইন লাগ এইখিনিতে। ডুব মাৰি যাব পাৰিবা, ডুব মাৰি যাব পাৰিবা না। সাঁতুৰি গ'লে বেছি ভাল দেখিব কেমেৰাত। সাঁতুৰি গ'লে সাঁতুৰি যাব লাগিব দেই চবে। এইখিনিতে ধুনীয়াকৈ লাইন হোৱাচোন, এইখিনিতে লাইন হোৱা। নদী পাৰত একেবাৰে পাৰত মই যাম, কেমেৰা মাৰি মাৰি যাম মই। কেনেকৈ যাবা? কেমেৰা মোবাইলটো পৰি যাব। কেমেৰাটো অফ কৰিম, আকৌ ভিডিঅ' বনাম পিছত। দিয়া, তাতে লাইন হোৱা, লাইন হোৱা। শান্তনু লাইন হোৱা, মই প্ৰাইজ এটা দিম হা। ধুনীয়াকৈ কোনে সিপাৰ পায় আগতে। এয়া ৰেডি হৈ আছে সিহঁতে। তুমিও হোৱা, আহা 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 আহা। শান্তনু আহা আহা, লাইন হোৱা, তুমিও লাইন হোৱাচোন ধুনীয়াকৈ। এইখিনিতে লাইন হোৱা, আহা আহা, তুমি আহা। নহ'ব জাপ মাৰি যোৱা নাই, লাইন লাগিব ধুনীয়াকৈ। লাইন হৈছেনে? আৰু বেছি আগুৱাই নহয় দেই। মই যেতিয়া 1 2 3 বুলি ক'ম ধুনীয়াকৈ সাঁতুৰি যাবা। একে সিপাৰলৈ যাব লাগিব, ই তালৈকে, গম পাইছানে? সিপাৰত যায় ইয়াত আহিব লাগিব আগতে। পাৰিবানে আহিব? যদি নোৱাৰা তেতিয়াহ'লে নালাগে, সিপাৰ পালেই হৈ যাব। কোনে পাইছে কৈ দিবি। 1 2 3। এয়া চুইমিং কম্পিটিশ্যন।
গৈ আছে বঢ়িয়া 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 স্পীড যোৱা শাওনৰ আগে বঢ়িয়া 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 কোন গৈ আছে শৌন গৈ আছে নেকি আগত বঢ়িয়া 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 কোন ফাৰ্ষ্ট হ'ল নামটো কৈ দিবা দেই শৌন ফাৰ্ষ্ট ছেকেণ্ড কোন বিজয় বাছ হ'ব ফাৰ্ষ্ট আৰু ছেকেণ্ড ঠিক আছে এতিয়া যাবা তোমালোক যাবা দোকান নোযোৱা ঠিক এটা কেনেকৈ কপি আছে দেখি আছে না টেষ্ট নাই নেকি ঐ কপি আছে যে আজি এটা ইনফৰ্মেটিভ ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ যিহেতু ছুইমিং জনাটো বহুত প্ৰয়োজনীয় সাঁতোৰাটো বহুত দৰকাৰী আমাৰ একদম গুণামাৰৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ সাঁতুৰিব জানে এই সাঁতুৰি আছে দেখিছেনে আৰু পানীত পৰিলে বহুত মানুহ ভয়তে মৃত্যুমুখত পৰে আৰু সাঁতুৰিব জনাটো এটা স্কিল হয় এটা টেকনিক হয় সাঁতুৰিব কেনেকৈ লাগে তাৰ বিষয়ে জানিব লাগে জয় শ্ৰীৰাম চিম্পুল ব্লগ বনালোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ